হাই ফ্ৰেণ্ডছ, আসসালামু আলাইকুম। আজি আহিছোঁ আপোনালোকৰ মাজলৈ আকৌ এটা নতুন ৰেচিপিটোলৈ। আজি ৰেচিপিটো হৈছে মুৰ্গী মাংসৰ সৈতে কোমোৰাৰ জোল। চাওঁচোন মই কেনেকৈ বনালোঁ। তাৰ বাবে মই লৈছোঁ 1 কেজি মুৰ্গী মাংস, 3টা পিঁয়াজ কাটি লৈছোঁ আৰু তাত এখিলা তেজপাত দি দিছোঁ। এইটো বাটিত লৈছোঁ মই জিৰা গুড়ি, ধনিয়া, চিকেন মছলা আৰু কাশ্মীৰী মিৰ্চ পানী দি পেলাই এনেকৈ পাতলাকৈ পেষ্ট বনাই লৈছোঁ। আৰু এইটো বাটিত লৈছোঁ মই আদা, নহৰু, নিমখ, হালধি গুড়ি আৰু গুড়ি জলকীয়া মানে জ্বলা জলকীয়াৰ গুড়ি। এনেদৰে পানী মিক্স কৰি পেলাই দিলে আমাৰ মছলাখিনি জ্বলি নাযায় আৰু মাংসৰ যিটো জোল হ'ব সেইটো টেষ্টি হয়। ইয়াত লৈছোঁ কোমোৰা কেইটুকুৰামান কাটি আৰু লগতে আলু। প্ৰথমে কেৰাহীখন গৰম কৰি ল'ম। কেৰাহীখন গৰম হোৱাৰ পাছত তাত মিঠাতেল দি দিম। তেলখিনি যেতিয়া ভালদৰে গৰম হ'ব তেতিয়া তাত আমি কাটি থোৱা পিঁয়াজখিনি দি দিম। সেইখিনি যেতিয়ালৈকে গোল্ডেন ব্ৰাউন নহয় তেতিয়ালৈকে মই এনেদৰে লৰাই থাকিম। যেতিয়া আমাৰ পিঁয়াজখিনি গোল্ডেন ব্ৰাউন হৈ যাব তেতিয়া আমাৰ যিটো বাটিত আদা নহৰু আছিলে সেই বাটিটো আমি প্ৰথম দিম। সেইখিনি প্ৰথম ভুনি ল'ম, মানে ভালদৰে মজাই ল'ম। তেনে কৰিলে কি হ'ব, আমাৰ আদা নহৰুৰ কেঁচা টেষ্টটো নাথাকে। তাৰপাছত আমাৰ দ্বিতীয়টো বাটিও তাত দি দিম। এনেদৰে কৰিলে মছলাখিনি জ্বলি নাযায়। মই যেতিয়াই মাংস বনাওঁ মই এনেদৰে প্ৰথম মছলাখিনি পানীত এনেদৰে তিয়াই লওঁ। তিয়াই পেলাই সেই মছলাখিনি মজাই পেলাই বনাওঁ। তেতিয়া মাংসৰ জোলটো বহুত টেষ্টি হয়। যেতিয়া আমাৰ মছলাখিনি ভালদৰে ভুনা হৈ যাব তাত আমি আমাৰ মাংসখিনি দি দিম। মাংসখিনি মজাই থাকিম। প্ৰায় 10 মিনিটমান সময় মই এনেদৰে লৰাই পেলাই মজাই আছোঁ। সেইখিনি ভালদৰে মজ খোৱাৰ পাছত তাত মই গৰম পানী দিম আৰু ঢাকন মাৰি পেলাই সিজিবলৈ দিম। মাংসখিনি যেতিয়া আধা সিজা হ'ব তাত মই কোমোৰা আৰু আলু কেইডোখৰো দি দিম আৰু অকণমান পানী দি পেলাই সেইখিনি সিজিবলৈ দিম। বহুতেই কয় যে কোমোৰা দিলে বোলে মাংসবোৰ অলপ পনীয়া নিচিনা হয়। এনেদৰে বনাই চাবচোন। মই কিন্তু এনেদৰে বিৰাট টেষ্টি পাওঁ। মাংসখিনি মাজে মাজে লৰাই থাকিব। যেতিয়া কোমোৰা, আলু আৰু মাংসখিনি ভালদৰে সিজি যাব তেতিয়া গেছৰ ফ্লেমটো অফ কৰি দিব। আৰু এয়া চাওক ফ্ৰেণ্ডছ, আমাৰ মাংস ৰেডি। যদি আপোনালোকৰ মোৰ এই ৰেচিপিটো পচন্দ হৈছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।